আজি আমি এটা কাৰ ৰেলী উলিয়াইছিলোঁ সমষ্টি ভিত্তিত। মূল উদ্দেশ্য হৈছে যে সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অহা কালিলৈ তেখেতৰ জন্মদিন, আৰু এই জন্মদিনটো আমি বৰ উলহ মালৰে প্ৰতি বছৰ উদযাপন কৰিছোঁ। আৰু এই বছৰ জন্মদিনৰ পূৰ্ব সন্ধিয়াত আমি সমষ্টিত এটা জাগৰণ সৃষ্টি কৰিবৰ কাৰণে আমি এটা কাৰ ৰেলী উলিয়াইছোঁ। আৰু যিটো ৰেলী আমি নাৰায়ণপুৰৰ পৰা আৰম্ভ কৰি খোলাগুৰি হৈ জাপজোপ জামুগুৰি হৈ বিহপুৰীয়া হৈ পূব দিক্ৰং হৈ আৰু আমি তাৰপিছত ৰাজবাৰী আৰু চিভূঞা এই গোটেইখিনি অঞ্চল সামৰি আহি আমি এতিয়া ইয়াত উপস্থিত হৈছোঁ। কাৰণ এই ইয়ালৈ 3 তাৰিখে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় আহিব, আমাৰ মহিলা আই মাতৃসকলক মহিলা উদ্যমিতা আঁচনি দিব। গতিকে আমি এই শুভ মুহূৰ্তত আমি ইয়াত আহি উপস্থিত হোৱাৰ এটাই মূল উদ্দেশ্য হৈছে যে আমি আমাৰ সমগ্ৰ বিহপুৰীয়াবাসীক এটা বাৰ্তা দিব বিচাৰিছোঁ যে বিহপুৰীয়াত এটা নতুন দিগন্তৰ নতুন পৰিৱৰ্তন সূচনা হ'ব লাগে, আৰু অনাগত সময়ত বিহপুৰীয়াক যাতে শক্তিশালী আমি এটা পজিশ্যনত আনিব পাৰোঁ তাৰ কাৰণে আমি অহৰহ চেষ্টা কৰিছোঁ। অহা কালিলৈ আমি মুখ্যমন্ত্ৰী মহোদয়ৰ জন্মদিন ৰাতিপুৱা আমি নাম প্ৰসংগ উদযাপন কৰিম। তাৰপিছত আমাৰ শোভাযাত্ৰা থাকিব, প্ৰায় 1000 মানুহে একেলগে মিলি এসাঁজ খোৱাৰ আমি ব্যৱস্থা কৰিছোঁ। গতিকে অহাকালি আমাৰ ৰাতিপুৱা 9 বজাৰ পৰাই আমাৰ প্ৰগ্ৰেম আৰম্ভ হ'ব চেঁচা ৰাজগড়ত। আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ আৰু অসমক এটা আমি বাৰ্তা দিব বিচাৰিছোঁ যে এইটো বাৰ্থডেত আমি নাম প্ৰসংগ হ'ব। প্ৰায় 100 ভকতক আমি নিমন্ত্ৰণ কৰিছোঁ নাম প্ৰসংগ কৰিবৰ কাৰণে, আৰু প্ৰায় 1000 লোকে এসাঁজ বহি ভাত খাব, আৰু য'ত আচলতে আমি নাম প্ৰসংগ তাৰপিছত নেগেৰা কীৰ্তন আদি ব্যৱস্থা কৰিছোঁ। কাৰণ আমি অসমত এনেকুৱা এজন মুখ্যমন্ত্ৰী আজিলৈকে পোৱা নাই যি বলিষ্ঠ ৰূপত কাম কৰি আছে। গতিকে তেখেতৰ জন্মদিনৰ প্ৰাকখনত আমি সকলো একত্ৰিত হৈ তেখেতৰ প্ৰতি আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলো যুৱশক্তি ইয়াত মিলিত হৈছে বিভিন্ন প্ৰান্তৰ পৰা আহি। আমি আচলতে আজি কাকো জনোৱা নাছিলোঁ, তথাপিও সকলো আহি ইয়াত উপনীত হোৱাৰ বাবে আমি সকলোকে ধন্যবাদ জনাইছোঁ, আৰু আমি মিডিয়া কৰ্মীসকলকো ধন্যবাদ জনাইছোঁ যাতে অসমৰ সকলো অসমবাসীয়ে গম পায় এটা নতুন বাৰ্তা বিহপুৰীয়াবাসীয়ে দিব বিচাৰিছে এই পূৰ্ব সন্ধিয়াত। ধন্যবাদ। হিমন্ত বিশ্ব শৰ্মা, হিমন্ত বিশ্ব শৰ্মা, হিমন্ত বিশ্ব শৰ্মা, বন্দে বন্দে বন্দে, ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। ৰাজীৱ বৰুৱা জিন্দাবাদ, ৰাজীৱ বৰুৱা জিন্দাবাদ, ৰাজীৱ বৰুৱা জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, নৰেন্দ্ৰ মোদী।